Good morning everyone. মানে আজি মই ভিডিঅ'টো মৰ্নিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গা পা ধুই এতিয়া ধুনীয়াকৈ ৰেডি হৈ ক্ৰীম চিম লগাই লওঁ বুলি ভাবিছোঁ। মই একদম ধুনীয়াকৈ গা পা ধুই মেলি একদম পাকঘৰ পাইছোঁ। পাকঘৰ অলপ খেচিং মেচিং হৈ আছে, মানে খেলি মেলি হৈ আছে। চিজিল লগাই লওঁ, আপোনালোকে চাই থকা সময়ত মোক কেনেকৈ চিজিল লগাওঁ। এইখিনি হৈছে ভেদাইলতা চাটনি বনাম আজি। তাৰ ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বাৰু। ধুনীয়াকৈ চিজিল লগাই ল'লোঁ। এতিয়া চাফা লাগিছে। এতিয়া আমি বাচনখিনি ধুই লওঁ। ধুই লোৱাৰ পিছতে আৰু ভাত পানী বনাম আৰু।
ধুনু ধুনু নহয় তোমাৰ টিচিটো তোমাৰ দীঘল টিচিটো ল'ব নালাগে দেই বব তাই ভব সেইটো কি ফোন কৰি আছে বগে সেইটো কি ভব দব দব ভব দিয়া তুমি ডাঙৰ টিচিটো ল'ব নোৱাৰিবা নহয় দীঘল কি চুচৰি বাইতে দেই চুচৰি বাইতে দেই মই না সেইটো মই না আমাৰ দেহা মই না সেইটো ন চুচৰি যাম লেতেৰা দিছা না দীঘল যা লেতেৰা দিছা ন তোমাৰ মইনাটো লেতেৰা দিছা মইনাটো হ'ল হ'ব থৈ দিয়া মইনাটো লুচা থৈ দিয়া মইনাটো মইনা হ'ব মইনা ডাঙৰ এইটো থৈ দিয়া থৈ দিয়া ৱা তেতিয়া বেয়া থাকিব তোমাৰ ববটো কয় তেনেকৈ কৰিবা আগতে শুন নেট পলিচটো তুমি লগাইছিলা নেকি কালি নেট পলিচ ষ্টাইল কৰিছিলা নেকি ৱেলকাম টু মাই ইউটিউব চেনেল চুলিখিনি ধুইছিলোঁ এতিয়ালৈকে শুকোৱা নাই এই খেলাই থাকি মই আপোনালোকৰ লগত ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ এইটো কি হ'ল এলিফেণ্ট ৰাতিপুৱা যে যোনটো ৰ'দ হয় কৈ দিয়া যোনটো ৰাতিপুৱা ৰ'দ সেইটো সকলোৰে বাবে ভাল বুলি মই জানো মানে চবেই জানে হ'লেও ৰাতিপুৱা ল'বলৈ কাৰো সময় নাথাকে সেইকাৰণে আপোনালোকে সময় উলিয়াই ৰ'দটো আধা ঘণ্টা হ'লেও ল'ব সেইটো এটা মোৰ ইম্পৰ্টেণ্ট কথা আপোনালোকক ক'বলগীয়া বিশেষকৈ বেবীক বেছিকৈ কেয়াৰ ল'ব লাগে সেইকাৰণে তাইকো মানে বেবীবিলাককো ৰ'দত খেলাব লাগে ৰাতিপুৱা সেইটোকে আৰু তাৰপিছত আৰু তেতিয়া মানে বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰি আৰু সেইটো কি হ'ল লায়ন ক'ত লুকুৱাইছানো তুমি তাই একদম চব খেলা বস্তুবোৰ ভৰিৰ তলতে লুকুৱাই আৰু ডেইলি বেচিছত মই আপোনালোকৰ মাজলৈ ব্লগ আনিম বুলি কৈছিলোঁ যিহেতু মই আনিব পৰা নাই মানে মোৰ ট্ৰাইপডডাল অলপ বেয়া হৈ আছিলে ঠিক হৈ গ'ল এতিয়া সেইকাৰণে আকৌ ৰেগুলাৰ বেচিছত মই ব্লগ দিম বুলি ভাবিছোঁ আপোনালোকৰ সহায় সহযোগিতা লাগিব সেইকাৰণে আপোনালোকে মোক ফুল ছাপোৰ্ট কৰে যেন মোৰ ভিডিঅ'সমূহ চাই যেন আৰু মোৰ ভিডিঅ'সমূহ যদি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব লাইকো কৰিব লগতে ধুনীয়া ধুনীয়া কমেণ্টো কৰিব মোৰ মটিভেশ্যনৰ কাৰণে সেয়াই আৰু তাৰপিছতে এতিয়া এই ভাত পানী খোৱালোঁ আৰু খুৱাই বোৱাই ধুনীয়াকৈ খেলাই মেলি অলপ পিছতে হোৱাৰ পিছতে মই কি কৰোঁ তাইক সেইখিনিও দেখুৱাম আপোনালোকক সেয়াই আৰু আপোনালোকক সকলোবোৰ দেখুৱাই যাম এজনী ছোৱালী বা এটা ল'ৰা কেনেকৈ যতন ল'ব লাগে আৰু বেমাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি বেমাৰ হ'লে কি কৰিব লাগে সেইবোৰ চব গম পাব আপোনালোকে কি এইটো কি হয় 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 এইটো কি এইটো হাতী ইমান ধুনীয়াকৈ কোৱা তুমি কেনেকৈ কোৱা এইটো কি কোৱা এলিফেণ্ট আৰু এনেকুৱা জন্তুৰ সহায়ত আপোনালোকে আপোনালোকৰ শিশুটিক মানে এইবিলাকৰ জন্তুবোৰৰ নাম আৰু মানে সিহঁতে পঢ়াৰ প্ৰতি ধাউতি আহিব এইবিলাক বস্তুৰ লগত যদি সিহঁতক খেলাবলৈ ব্যৱহাৰ কৰে মই আনিছোঁ মানে আইতাকে বিশেষকৈ এইবোৰ আনি দিছে তাই এইবোৰ জানিবলৈ দেখিবলৈ শিকিবলৈ কাৰণে আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে এইটো কাঠৰ এইটো কি হ'ল এলিফেণ্ট কি সেইটো